Hello everyone, good morning. Welcome back to my YouTube channel Megha's World. এতিয়া বাজিছে 8:30 ৰাতিপুৱাৰ। মই এতিয়া জাস্ট গা পা ধুই আহি মেলি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। ৰাতিপুৱা মৰ্ণিং ৱাকৰ কেইটামান মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে চাব আৰু এতিয়া মই কিবা এটা খাই লওঁ। কিবা এটা খাই মেলি আকৌ লগ পাই আছোঁ। আৰু এযোৰ মেচত জোতা আছে বা সেইযোৰ এতিয়া লেছ চেছ লগাই থাকিবলৈ টাইম নাই আৰু কাইলৈ পৰা সেইযোৰ পিন্ধি যাম দেই। যাম দেই हाय हेलो चलो चलते हैं जल्दी जल्दी जल्दी। মোৰ ইয়াৰ পৰা ধুনীয়া আহিছে, মই কৈছোঁ ইয়াৰ পৰা ভাল আহিব বুলি। এইমাত্ৰ লগৰজনে ফোন কৰিলে, নিমাতী ঘাটলৈ বুলি লগ ধৰিছে। মই ভাবিলোঁ গৈ আহোঁ, যিহেতুকে আজি ক্লাছ নাই। আপোনালোকক তাত গৈ পেলাই দেখাম বাৰু কিনো আছে। ময়ো প্ৰথম যাম এইবাৰ, আপোনালোককো দেখাই থাকিম, আপোনালোকে চাই থাকিব। ফাইনেলি গাড়ী লৈ গৈ আছোঁ, পালোঁ।
সোমাইছোহি আৰু নিমাতী ঘাটলৈ বুলি চাওকচোন কি ধুনীয়াকৈ সজাই থৈছে বহুত ধুনীয়াকৈ সজাই থৈছে আপোনালোকে চাব পাৰে আগতে বাৰু মই অহা নাই এইবাৰ প্ৰথম আহিছোঁ তো চাওঁ আৰু কেনেকুৱা লাগে আপোনালোকেও চাই থাকিব entry fee low অলপ নদীৰ পাৰত আছোহি ভালেই লাগিছে কিন্তু বহুত ৰ'দ চকু মেলিব পৰা নাই লগৰখিনিৰ পৰা ফটো মাৰি আছে বহুত ৰ'দ অলপ অলপকৈ দেখাই থাকি আপোনালোকে চাই থাকিব
আমি যাবলৈ ওলাইছোঁ ৰুমলৈ বুলি। আমাৰ হাতত বিশেষ সময় নাছিল কাৰণে আমি সন্ধিয়া সময়খিনি উপভোগ কৰিব নোৱাৰিম, গতিকে আমি যাব লাগিব। আমি হোষ্টেলত গতিকে আমি এতিয়া গৈ আছোঁ। গাড়ী পোৱা নাই এতিয়ালৈকে, গাড়ী এতিয়া চাগে নাপাম, অকণমান খোজকাঢ়িব লাগিব নেকি। সেইফালে আমাৰ লগৰ দুজনী এৰি থৈ আহিলোঁ আৰু নিমাতী ঘাটখন। আকৌ কেতিয়াবা আহিম ভালকৈ। আজি বহুত ৰ'দ আছিলে, যাৰ কাৰণে মোৰ ভাল এখনো ফটো তোলাই নহ'ল। আকৌ আহিম পাছত। এতিয়া পাছৰখিনি চাই থাকিব, আকৌ পাছত লগ পাম। এয়া আহি আছোঁ নিমাতী ঘাটৰ পৰা। সেই ঘৰ ৰুম পোৱাহিয়ে নাই, পাম আৰু অলপ আছে, বহুত দেৰি হৈ গৈছে। গৈ থাকোঁ, ৰুমত লগ পাম। নিমাতীৰ পৰা অহাৰ পিছত ইমানেই বেছি ভাগৰ লাগিলে নহয়, ভিডিঅ' কৰাই নহ'ল। ফ্ৰেছ হ'লোঁ। তাৰপাছত লগৰ কেইজনীয়ে ভাত ৰান্ধি ৰাখিছিলে, এয়া ভাত পানী খালোঁ। ভাত পানী খোৱাৰ পিছত এতিয়া আৰু শুই যাম আৰু। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ।